বিহুতে বনোৱা পিঠাতেই সোপা পেলাব লাগিব, গোটেই ভেঁকুৰি গ'ল। এইবাৰৰ পৰা সৰহকৈ তিলপিঠা নবনাওঁৱেই, বনালে মানে কি হয় গোটেই নষ্টই হৈ যায়। এইবোৰ খোৱা মানুহো নাই, আলহীক দিলেও নাখায়। ডিজাইন দিয়া পিঠা সেইবোৰ ষ্টাইলত একদম হেৰি আলহীক দিব লাগে, প্লেটতে থাকে, বাকী চব খাব, তিলপিঠাটো নাখায়। এইবোৰ সেই কিছুমান বেয়া হৈ গৈছেগৈ, পেলাই দিব লাগিব। পিঠাবোৰ পেলাব লাগিব। সেই আৰু কি আছে জানো ভিতৰত, এই গুদামটোত ভৰাই থোৱা বস্তু কিছুমান গেলিছে, পেলাব লাগিব। এই আমাৰ ঘৰত গাদুম থাকিলে মই বস্তুবোৰ লুকুৱাই লুকুৱাই থওঁ যে, বিহুতে অহা এজনী যোৱাই নাই। এতিয়া সেই বস্তুবোৰ লুকুৱাই লুকুৱাই থ'লে মানে আকৌ তাতে বেয়া হৈ যায়। ফ্ৰিজতো কিবা কিবি সোমাই আছে, এতিয়া চাবি মাৰি থৈছোঁ, তলা মাৰি মাৰি থোৱা নহয় আজিকালি। এটা চাবিত হেৰি কৰি নথ'লে বস্তু জেগাতে হেৰাই। খুলি পেলাই সেই চাবিটোহে আনোগৈ, ফ্ৰিজটো সেই খুলি পেলাই চাব লাগিব কি আছে। এই 2 প্লেট পিঠা পেলাব লাগিব। এঠানি গোটেইখন বৰা চাউল এঠানি, গুড় তিল চব এঠানি হ'ল। যাওঁ ফ্ৰিজৰ চাবিটো আনি লওঁ। বৰ ভোক লাগিছে অ', সেইকাৰণে পাকঘৰলৈকে আহিছোঁ কিবা এটা খাওঁ বুলি। একদম ভোকত থাকিব পৰা নাই। অঁ হৰীয়া দেখোন 2 প্লেট তিলপিঠা। তিলপিঠাকেইটা এনেই নষ্ট কৰিছে নেকি এনেকৈ থৈ পেলাই? মই খাই পেলাওঁ তাতকৈ। ইমান ধুনীয়া ধুনীয়া পিঠাবোৰ এনেকৈ উলিয়াই থৈ গৈছে যে, ইয়াৰে 2টামান খাই দিওঁ। তিল আৰু গুড় দিয়া হ'বলা, খাই ভাল লাগে আকৌ। তিল গুড় দিলে মই বেছি ভাল পাওঁ। হেৰি কি বুলি কয়, নাৰিকল আৰু চেনি দিয়াতকৈ তিল আৰু গুড় দিলে বেছি ভাল লাগে। প্লেট 2খনকে লৈ যাওঁ নে এখন নিওঁ? কোনোবাই খাবলৈ উলিয়াই থৈছে হ'বলা, এখন লৈ যাওঁ প্লেট। ৰুমলৈকে লৈ যাওঁ, ৰুমতে শান্তিছে বহি পেলাই খাম। এইকেইটা তিলপিঠা আকৌ ইয়াত কোনে এৰিলে? খাই থওঁ নেকি? তিলপিঠা মই খাই ভালেই পাওঁ। আমাৰ এখেতে আকৌ আলহীক দিম দিম বুলি লুকুৱাই থওঁতে পিঠাবোৰ পিছত বেয়া হৈ যায়। এইখিনি বেয়া হোৱা নাই চাগে, খাই পেলাওঁগৈ যাওঁ। মোৰ আকৌ চুগাৰ হয় বুলি আমাৰ এখেতে বস্তুবোৰ পটককেনে বেছিকৈ খাবলৈ নিদিয়ে। চুগাৰ মানে কি আৰু, বৰ্ডাৰ লাইনত আছে, বেছিকৈ খালে চুগাৰটো হ'ব, কিন্তু কমকেই খাওঁ ন, ভাত চাতটো কমকেই খাওঁ। লৈ যাওঁ প্লেটখন। এইটো আকৌ ক'ৰ পৰা আহিলে টুটুমনি? অ' বাইদেউ, আপোনালোকৰ ঘৰত আজি বোলে সকাম পাতিছে বোলে, আহিছোঁ তাকে। ঐ ঈশ্বৰ, ইয়াক বাৰু কোনে ক'লে বাৰু আমাৰ ঘৰত সকাম পাতিছে বুলি? ঐ কোনে ক'লে তোক সকাম পাতিছে বুলি? একো সকাম পতা নাই। মোক দৌকনে কৈছে বোলে, হেৰি গাদুমৰ ঘৰত বোলে এই বোলে সকাম এটা পাতিছে হেনো। এনেই ক'লে দুখেৰো, একো সকাম পতা নাই। বা আহিলি যেতিয়া কাম এটাকে কৰি থৈ যা, এই পইচা কেইটামান দিম আৰু চাহ পানীও খাবলৈ পাবি। পিছফালে সেই ডাঙৰ হেৰি এটা কুণ্ডা এটা আছে, সেইটোকে ফেলি থৈ যাচোন কোঠাখনলৈ। হয় নি? হ'ব বাৰু দিয়ক, পটককেনে ফালি থৈ যাওঁ বাৰু। মোৰ আকৌ সকামত এভাগ আছে, পিছবেলা যাব লাগিব সোনকালে। ফালি থৈ যাওঁ বাৰু দিয়ক। ফালি থৈ যাচোন, ফালি থৈ যা। মই নকৰিলে একোৱেই নহয় এখন ঘৰত, গম পাইছানে? অকল মই য'তে যি নহওক ময়েই কৰিব লাগে। একদম দিগদাৰ হৈ গৈছে। হ'ব বাৰু, মই ফালি থৈ যাম। এই পিছপিনেদি সেই পিয়ালিটো কাষতে সেইফালে সেই কুণ্ডাডাল পৰি আছে, সেইডালকে ফালি থৈ যাবি আহ। পেটটো ইমান খৰখৰাইছে, কিবাখন লাগিছে মোৰ ভাগৰ। কি খাইছিলোঁ আজি বাৰু? গেছ ওলাই গৈছে। কেলে জানো ইমান কিবাখন হৈ থাকে মোৰ, প্ৰায়ে পেট বেয়াখন হৈ থাকে, কেলে জানো পায়। মই পেটটো বেয়া কৰিছে আজি, এতিয়ালৈকে 3বাৰ গ'লো লেট্ৰিনলৈ। কি আছে কথা? আজি মোৰো পেটটো কিবা বেয়া বেয়া কৰিছে, কিবা ভোকা ভোক লাগিছে, এই কিবা উগা আহিছে, পাদিছোঁ খুমতে, এই কিবা একদম পেটৰ শুকা দি কৰিছে। একেলগেনো হ'ব লাগেনে বেমাৰটো? কথাটো কি? জানো পাই, আজি কি খাইছিলোঁ মনত পেলাই আছোঁ, মনতে পৰা নাই নহয়। মই ৰাতিপুৱা চাহ খালোঁ হা, চাহ খাই উঠি ভাত কেইটামান খাইছিলোঁ। তাৰপিছতে জাহাজী কল 2টা খোৱা নাই জানো? তাৰপিছত কি খাইছিলোঁ বাৰু? তাৰপৰা তিলপিঠা খাইছিলোঁ। তাৰপিছতে আকৌ পিছবেলালৈ পকৰি খাইছিলোঁ। তিলপিঠাটো ময়ো খাইছিলোঁ। তাতে কিবা হ'ল নেকি আকৌ? ককাই ভনী দুইটা কি হ'ল? মুখখন হেঁপা কৰি আছে যে আজি, কথাটো কি? শুনিছা, মোৰ যে ডিচেণ্টৰী হৈছে। ডিচেণ্টৰী হ'ল যে ঘপককেনে, কি হ'ল আকৌ? গৰমো পৰিছে যেন, সেইটো কাৰণেও হ'ব পাৰে। আজি ইমান গৰম পাইছোঁ নহয়। মোৰো হেৰি কি বুলি কয়, পেটটো পুটপুট পাটপা কৰিছে দেখোন, একদম খোখৰাই আছে পেটটো। আৰু কি আচৰিত কথা, একেলগে পেটৰ অসুখ হ'ব লাগেনে? আচৰিত পাইছোঁ নহয় মই এইটো কথাটো। চেচা দেই, এনেকৈ হ'লে কেনেকৈ হ'ব হয়?
কি খাইছিলে বাৰু আজি দুইটাই হ'ব লাগে নে একেলগে আৰু কিনো খাইছিলোঁ যি খাইছোঁ চবে খাইছোঁ ন তেনেকৈ হ'লেচোন তোমাৰো হ'ব লাগিছিলে তোমাৰতো হোৱা নাই আমাৰ দুটা কেলে হৈছে মানে কথাটো কি মানে তাকেহে মই আকৌ যিহকে দেখে লেপলেপাই নাথাকোঁ যে মুখখনেদি কিবা খালে এক্সট্ৰা কিবা খাইছিলে মনত পেলাওক মই সেই তিল পিঠা কেইটামান খাইছিলোঁ পাই সঁচা কথাটো কৈ দিছোঁ আৰু মনে মনে খাইছিলোঁ বাৰু কি কেলে ইমান আচৰিত হৈছা তিল পিঠা কেইটামানতো ময়ো খাইছিলোঁ পাকঘৰত থৈ দিয়া হৰি হৰি একদম বস্তু এটা থ'ব নোৱাৰো দেই সেইকেইটা ভেঁকুৰে উঠি আছিলে গোটেই বেয়া হৈ গৈছিলে মই পেলাম পেলাম বুলি থৈ দিছিলোঁ পাকঘৰতে খাই পেলালে দেখিছানে বাৰু কি কোৱাহে আমি দেখোন খাওঁতে ধৰিব নোৱাৰিলোঁ মই দেখোন আটাইকেইটা খাইলোঁ কি হ'ব এতিয়া ক'ব নোৱাৰো পাই ক'ব নোৱাৰো ইমানো মূৰ্খ খাব লাগে নে ককা ভাই দুটা বাৰু যি কেইখন খাই বা মৰিব খুজিছে নি বাৰু হে এই গৰমত ফুড পয়জনিং হৈ পেলাই মৰিব খুজিছে নি বাৰু তুমিনো বাৰু তেনেকৈ খাব পৰাকৈ থৈ দিব লাগেনে বাৰু তুমি বাৰু কেলে এনেকুৱা কৰিলা বাৰু এতিয়া মোৰ আকৌ লেট্ৰিন কৰিব লগা নিচিনা লাগিছে পেটটো চিকুটা মাৰি ধৰিছে মৰিব মৰিব মই কৈছোঁ নহয় ইমান লেতেৰা ইমান খেচেৰা সৰি সৰি আৰু দেই আইঅ বতি আকৌ লেট্ৰিন কৰিব লগা নিচিনা কৈছে যাওঁহে দেই মৰ খকতে মৰিব কৈছোঁ নহয় মৰ খকতে মৰিব এইবোৰ ভেদাইলতা এখনমান আনি পিচি পেলাই দুইটাকে খুৱাই দিব লাগিব এতিয়া তোৰ ডিচেণ্টাৰী নিচিনা হৈছে নেকি গাদম নাই মোৰ ডিচেণ্টাৰী নিচিনা হোৱা নাই মোৰ খলখলাই আছে এতিয়া পেটটো দুইটাকে হাগনি টেবলেট খাই দিব লাগিব হে ককাই আকৌ হাগনি টেবলেট আৰু তোৰ সেই পেট খলখলোৱাটো গেছৰ নিচিনা হৈ গৈছে চাগে সেইটো টেবলেট খাব লাগিব তাৰপৰা ভেদাইলতা হেৰি আজি চব্জি বনাই দিম ৰ এই অলপ বনাই দিবচোন অকণমান খাই দিলে ভাল পাওঁ নেকি তহঁতি আৰু দেই সুধি পুচি ল'বিচোন মনে মনে খাবলৈ কিহে পাইছিলে বাৰু আৰু এই বমি বমি লাগিছে নেকি আকৌ বমি চমি হ'ল নেকি আকৌ নাই উগাৰহে আহি আছে বমি তেনেকৈ হয় সেইবোৰ উগাৰ আহিছে পচা উগাৰ আহিছে লোকে পচা বস্তু খালে পচা উগাৰ আহিব সেইকেইটা বস্তু সেই পিঠাকেইটা পচি আছিলে গোটেই কেতিয়াবাতে বনোৱা বিহুতে বনোৱা চাচোন বাৰু এতিয়া মেয়ে সোমালেগে সেইখিনি বস্তু বাৰু বেয়া হৈ যোৱাখিনি খাব লাগে নে বাৰু বুঢ়া ছাৰকে মাতিব লাগিব ডক্টৰ ছাৰ ঘৰলৈকে দুইটাকে চাই থৈ যাবহি মাতি দিয়কচোন নব ৰহ মই ফোনটো কৰি দিম ঘৰতে আহি বেজি চেলাইন কিবা দিব সেই দৰৱ চৰব দিব ভাল হৈ যাব ৰহ আজি পৰা যিহকে দিহকে নাখাবি আকৌ দেই সঁচাকৈ কৈছোঁ নাখাওঁ ল'ব নাখাওঁ বেলেগ কষ্টাইছোঁ আইঅ এতিয়াহে ক্লিয়াৰ লাগিছে দেই পেটটো ডক্টৰ ছাৰে আহি পেলানি সেই চেলাইন দিলে বেজি দিলে এতিয়াহে ভাল পাইছোঁ আজিৰ পৰা যিহকে তিহকে নাখাওঁ দেই কাণত ধৰিছোঁ আৰু পেটটো ভালে নাথাকিলে একোৱেই ভাল নালাগে দেই গোটেই একদম পুটপুট পাটপাটখন কৰি গোটেই চিকুট মাৰি ধৰিলে আৰু কলকলকৈ বমি হ'ল ইফালে সেই লেট্ৰিন গ'লোঁ সেইকাৰণে গাটোহে বেয়া লাগিলে পাই এতিয়াহে ভাল লাগিছে দেই বেজিটো নলখাই মোৰ পেটটো বহি গ'ল ঐ ভনী আজিৰ পৰা নাখাবি দেই যিহকে পাৰ তিহকে একদম মুখখন খতি খলত নোহোৱাকৈ যিহকে তিহকে নাখাবি গৰমত এতিয়া ডায়েৰিয়া ডিচেণ্টৰিয়া নাখাব সাৱধানে থাকিব লাগিব অলপ গৰমত এতিয়া আম চাম খালেও আম খাই পানী নাখাবি আকৌ একদম ঢেৰঢিয়া যাব বন্ধুসকল গৰমত খোৱা বোৱাবোৰ ভালকৈ কৰিব দেই আজি আমাৰ একদম অৱস্থা কাহিল হৈ গৈছিলে এখেতে ডক্টৰ মাতিহে ভাল পাইছে এতিয়াহে যেনে উঠিছোঁ যিহকে পায় তিহকে খাই নিদিব দেই আৰু এতিয়া গৰমত আম চাম যদি পিচি কৰি খায় সেই আম খাই পেলানি পানী খাই নিদিব আকৌ চেচেই হৈ যাব গোটেই সৰু ল'ৰা ছোৱালীবিলাককো কৈছোঁ গৰমত যিহকে তিহকে নাখাবা গৰমত একদম সাৱধানে খাবা বস্তু পাতিবোৰ দেই আৰু আজি খণ্ডাতি কেনেকুৱা পাইছা বাৰু চাই ভাল লাগিছে যদি লাইক এটা কৰি দিবা আৰু কমেণ্ট কৰি দিবা আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়া নাই কৰি দিবা দেই বন্ধুসকল আৰু আপোনালোকেও কৈ দিব এই আজিলৈ আহিছোঁ দেই বন্ধুসকল একদম মহাবিপদ গম পাইছেনে মহাবিপদ এখন গৰমত